শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় ৰেল বিভাগক বিশ্বমানৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ মানসেৰে যি 508টা অমৃত ভাৰত ৰেলৱে ষ্টেচনৰ আধাৰশিলা স্থাপন কৰিলে আৰু তাৰ ভিতৰত সৰুপথাৰ ৰেলৱে ষ্টেচনটো অন্তৰ্ভুক্ত হ'ল। মই প্ৰথমতে প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ ৰেলৱে ষ্টেচন উন্নয়নৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তত সৰুপথাৰ ৰেল ষ্টেচনক অন্তৰ্ভুক্ত কৰি আমাক গৌৰৱান্বিত কৰিলে আৰু এই অঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰিলে। স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি বিজড়িত এই ৰেলৱে ষ্টেচনটো আহি থকা দিনত অসমৰ অন্যতম এটা আকৰ্ষণীয় ৰেলৱে ষ্টেচন হিচাপে প্ৰতিষ্ঠা কৰা হ'ব। ইয়াত বহুকেইটা সুবিধা প্ৰদান কৰা হ'ব। ৰেলৱে ৰিজাৰ্ভেশ্যনৰ কাৰণে ব্যৱস্থা থাকিব। ইয়াত আটকধুনীয়াকৈ ইয়াৰ বাহিৰখিনি নিৰ্মাণ কৰা হ'ব। 2টা ফুট অভাৰব্ৰিজ থাকিব, যিকেইটা অভাৰব্ৰিজ প্ৰায় 36 ফুট বহল হ'ব। তাত লিফ্টৰ ব্যৱস্থা থাকিব, যাতে যিসকল শাৰীৰিকভাৱে কিছু অসুস্থ ব্যক্তি তেওঁলোকৰো অসুবিধা নহয়। এই ৰেলৱে ষ্টেচনক কেন্দ্ৰ কৰি এক মাৰ্কেট এৰিয়া গঢ় দিয়া হ'ব আৰু ইয়াত ৱেইটিং ৰুম যি থাকিব, VIP ৱেইটিং ৰুম, নৰ্মেল ৱেইটিং ৰুম, আজি যাত্ৰীসকলৰ সুবিধাকে ধৰি ই এটা বিশ্বমানৰ ৰেলৱে ষ্টেচনলৈ উন্নীত কৰিব। ভৱিষ্যতৰ দিনত আমি সৰুপথাৰৰ আশে পাশে এখন ৰেলৱে অভাৰব্ৰিজৰ কথাও চিন্তা কৰিছোঁ। ইতিমধ্যে বৰপথাৰত ৰেল লাইনৰ ওপৰত এখন অভাৰব্ৰিজৰ সিদ্ধান্ত হৈছে, তাৰ কাৰণে এষ্টিমেটো বনোৱা হৈছে। সৰুপথাৰত সৰ্বদিশতে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ যি এটা প্ৰয়াস, এই প্ৰয়াসৰ এটা নতুন পৰ্যায়ত আমি উপনীত হৈছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ যিসকল ব্যক্তিয়ে দীৰ্ঘদিন ধৰি এই অঞ্চলত ব্যৱসায় বাণিজ্য কৰি আছিল আৰু এই মডেল ষ্টেচনটো নিৰ্মাণ কৰাৰ সময়ত তেওঁলোকৰ সেই ঠাই এৰি দিব লগা হ'ল। ইমান ধুনীয়াকৈ তেওঁলোকে নিজৰ ঠাই এৰি দিয়াৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ।